চিলাপথাৰত চিলাপথাৰ স্বেচ্ছাসেৱী সংস্থা সাৰথীৰ উদ্যোগত ব্যতিক্ৰমী ভোগালী উৎসৱ উদযাপন। প্ৰথম মাঘৰ দিনটোতে চিলাপথাৰত স্বেচ্ছাসেৱী সংস্থা সাৰথীৰ উদ্যোগত অনুষ্ঠিত হয় ভোগালী উৎসৱ। সাৰথীৰ কৰ্মকৰ্তাসকলে পুৱা বিভিন্ন স্থানত গৈ বয়োবৃদ্ধ লোকসকলক বস্ত্ৰদান কৰি আশীৰ্বাদ লৈ আৰম্ভ কৰা কাৰ্যসূচীত সন্ধিয়া চিলাপথাৰ জিলা প্ৰবীণ ক্ৰীড়া সংস্থাৰ কাৰ্যালয়ৰ বাকৰিত চিলাপথাৰ কবি সমাজ, নৱজাগৰণ সাহিত্য মঞ্চ, নেপালী সাহিত্য সভা, নিখিল ভাৰত বংগ সাহিত্য সন্মিলন, প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয় আৰু মাদুৰীপথাৰ মহিলা সমিতিৰ সহযোগত অনুষ্ঠিত হয় এই অনুষ্ঠানটি। অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুৱন দাসৰ সঞ্চালনাত আৰু সাৰথীৰ সচিব মনোজ দাস আৰু উপসভাপতি ৰাজীৱ মজুমদাৰে আধৰা অনুষ্ঠানৰ কাৰ্যসূচীত মাদুৰীপথাৰ মহিলা সমিতিৰ উপদেষ্টা দময়ন্তী গগৈয়ে বন্তি প্ৰজ্বলন কৰে। সহযোগ কৰে প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ সচিব ৰেণু বৰুৱা আৰু শকুন্তলা দাসে। চিলাপথাৰ কবি সমাজৰ সভাপতি কুমুদ দত্তই মঞ্চ উদ্বোধন কৰাৰ পিছতে জুৰি গগৈৰ নেতৃত্বত এটা বিহু নৃত্যৰে অনুষ্ঠান মুকলি কৰে। অনুষ্ঠানত নম্ৰ কুমাৰ ভূঞাৰ দিল্লীৱালাৰ প্ৰেম শীৰ্ষক এক ব্যংগাত্মক কবিতা পুথি উন্মোচন কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক গোপাল চন্দ্ৰ দেৱে। চিচি চাৰিআলি ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক নম্ৰ কুমাৰ ভূঞাৰ কবিতা পুথিখনৰ সন্দৰ্ভত উন্মোচকে কয় যে হাস্য ব্যংগ কবিতাৰ জৰিয়তে সমাজৰ কঠিন বাস্তৱ ছবিখন উদঙাই দিছে কবিগৰাকীয়ে। অনুষ্ঠানত উপস্থিত বৃহত্তৰ চিচি বৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি বনমালী মহন্তই কয় যে যান্ত্ৰিক জীৱনৰ ব্যস্ততাৰ মাজতো ৰাইজক একত্ৰিত কৰিবলৈ এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে অভ্যৰ্থনা সমিতিক ধন্যবাদ জ্ঞাপন কৰে। সভাত কবি নম্ৰ কুমাৰ ভূঞা আৰু তেওঁৰ সহধৰ্মী বিজয়া ভূঞা সমাজৰ বাবে আগবঢ়োৱা বিশেষ অৰিহণাৰ বাবে শংকৰদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ ৰয় আৰু কবি সোণাৰাম শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনায়। লগতে সম্বৰ্ধনা জনাই কেইবাজনো সাংবাদিক, সংগঠক আৰু সমাজকৰ্মী। অনুষ্ঠানত প্ৰধান শিক্ষক মিত্ৰলাল শৰ্মা, লেখিকা সমাজৰ জিলা সম্পাদিকা যুগ গগৈ, প্ৰসেনজিৎ নমশূদ্ৰ, মহিলা সমাজৰ মঞ্জু দাস, দীপালী আৰ্য, মিণ্টু ভূঞা, চেপালী দাস আদি বহু লোক অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ মাজে মাজে গীত কবিতা আৰু নৃত্যই অনুষ্ঠানটিক এক অনন্য কৰি তোলে। আজি চিলাপথাৰ স্বেচ্ছাসেৱী সংগঠন সাৰথী উদ্যোগত লগতে চহতীকৈ সহযোগী সংগঠনৰ সহযোগত আজি ভোগালী উৎসৱ আয়োজন কৰা হৈছিলে। বিগত বৰ্ষতো তেওঁলোকে খুব সুন্দৰভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰিছিলে আৰু আজি চহতী সংগঠনৰ সহযোগত আজি সুন্দৰভাৱে সকলোৱে নাচিলে, গালে আৰু নম্ৰ কুমাৰ ভূঞাৰ দিল্লীৱালাৰ প্ৰেম নামৰ এখন ব্যংগাত্মক কবিতা পুথি আজি উন্মোচন হ'ল। লগতে আজি 5জনকৈ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ব্যক্তিক সম্বৰ্ধনা জনালে। লগতে খুব কমেও আজি 50জন লোকক, বিভিন্ন ক্ষেত্ৰৰ লোকক সম্বৰ্ধনা জনোৱা হ'ল। স্বেচ্ছাসেৱী সংগঠন সাৰথীয়ে তেওঁলোকৰ প্ৰতীক পথ, চল আদি বিভিন্ন সামগ্ৰীৰ দ্বাৰা তেওঁলোকক সম্বৰ্ধনা জনালে। লগতে বিভিন্ন নৃত্য কবিতা আজি আবৃত্তি হ'ল। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। আমি নৱপ্ৰজন্মৰ আগত সঠিক আৰু পৰম্পৰাগতভাৱে ভোগালী বিহু উদযাপন কৰাৰ উদ্দেশ্যে চিলাপথাৰ সাৰথী স্বেচ্ছাসেৱী সংস্থা, চিলাপথাৰ কবি সমাজ, নৱজাগৰণ সাহিত্য মঞ্চ, বংগ সাহিত্য চিলাপথাৰ শাখা, নেপালী সাহিত্য সভা চিলাপথাৰ শাখা, মাদুৰীপথাৰ মহিলা সমিতি আৰু প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আমি আজি চিলাপথাৰ জিলা প্ৰবীণ ক্ৰীড়া সংস্থাৰ প্ৰেক্ষাগৃহত আমি সামূহিকভাৱে ভোগালী বিহু উদযাপন কৰিছোঁ। আৰু এই উৎসৱৰ লগত সংগতি ৰাখি আজি আমি পুৱা 60গৰাকীকৈ জ্যেষ্ঠ ব্যক্তিসকলক আমি শীত নিবাৰণৰ উদ্দেশ্যে আমি একোখনকৈ কম্বল বিতৰণ কৰিলোঁ। তাৰ পাছতে সন্ধিয়া আমি বন্তি প্ৰজ্বলনে আজি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিলোঁ। তাৰ পাছতে আছিলে মঞ্চ মুকলি। মঞ্চ উদ্বোধন কৰিলে আপোনাৰ কুমুদ চন্দ্ৰ দত্ত ডাঙৰীয়া দেৱে, চিলাপথাৰ কবি সমাজৰ সভাপতি। তাৰ পাছতে আছিলে আপোনাৰ চিলাপথাৰ বিভিন্ন দিশত বৰঙণি আগবঢ়োৱা 4গৰাকী ব্যক্তিক আজি আমি সম্বৰ্ধনা জনালোঁ।